বাৰু ভোটাৰ লিষ্টত নিজৰ নামটো শুধৰণি কৰিছিল নেকি বা নতুনকৈ কাৰোবাৰ নাম ভোটাৰ লিষ্টত উঠাইছিল নেকি আৰু সেইটো হৈছে না নাই এতিয়ালৈকে জানিব বিচাৰে নেকি তো তাৰ বিষয়ে মই আজি ক'ম কেনেকৈ চাব আপুনি ঘৰতে বহি আপোনাৰ নামটো উঠিছে না নাই বা আপুনি যিটো শুধৰণি কৰিছিল সেই নামটো শুদ্ধ হৈছে না নাই আপোনাৰ ভোটাৰ লিষ্টত আৰু ক'তো নোযোৱাকৈ ঘৰতে বহি চাব পাৰিব তো কেনেকৈ চাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনাক অনুৰোধ জনাওঁ আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা ঘণ্টাটো বজাই দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমে আপুনিয়ে পায় তো বলক ভিডিঅ'টো আৰম্ভ কৰা যাওক আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব লাগিব তো ক্ৰম ব্ৰাউজাৰটো বহুত ভাল তো মই ক্ৰম ব্ৰাউজাৰটো লোৱাৰ পিছত ওপৰত থকা 3 ডট তিনিটা বিন্দু তাতে ক্লিক কৰিলে এনেকুৱা আহিব তাতে ডেস্কটপ সাইড কৰি ল'ব কৰি সাৰ্চ বাৰত টাইপ কৰিব nvsp.in আৰু এই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপুনি চিধাই তাৰ পৰা লৈ ল'ব পাৰিব লৈ সাৰ্চ কৰিব নেটটো অলপ শ্ল' এনেকৈ আহিব অহাৰ পিছত ইয়াতে কেইবাটা অপশ্যন আছে আপুনি তলত থকা এইটোত লিখা আছে ডাউনলোড ইলেক্ট্ৰল ৰোল PDF ইয়াতে ক্লিক কৰিব লাগিব কৰি এনেকৈ আহিব আৰু আপোনাৰ ৰাজ্যখন সিলেক্ট কৰিব দিছে সিলেক্ট ষ্টেট তো আপুনি ইয়াতে ক্লিক কৰি আপোনাৰ নিজৰ ৰাজ্যখন বাছি লওক মোৰ অসম গতিকে অসমটো লৈছোঁ লৈ গো ক্লিক কৰিব কৰাৰ পিছত এনেকৈ আহিব অহাৰ পিছত ইয়াতে কেইবাটা বস্তু সিলেক্ট কৰিব লাগিব প্ৰথমতে সিলেক্ট ডিষ্ট্ৰিক্ট আপুনি আপোনাৰ নিজৰ জিলাখন বাছনি কৰিব মই মোৰটো বাছনি কৰিছোঁ মোৰ দৰং যিহেতু এইটো দৰংটো সিলেক্ট কৰি লৈছোঁ তাৰপিছত আহিব আপোনাৰ LAC নেম LAC যাৰ যিটো LAC হয় মোৰ LAC হৈছে 67 নম্বৰ মঙলদৈ তো গতিকে মই 67 নম্বৰ মঙলদৈটো সিলেক্ট কৰি লৈছোঁ 3 নম্বৰত আহিব সিলেক্ট পলিং ষ্টেচন ভোট গ্ৰহণ কেন্দ্ৰ আৰু কেন্দ্ৰৰ নাম্বাৰ যদি মনত আছে অতি সহজেই ওলাব পাৰিব মোৰ পলিং ষ্টেচন নাম্বাৰটো হৈছে 56 একৰ পৰা চেৰিলে আহিব যিহেতু মোৰ 56ত যাম 56 এইটো সবাই বৰজাৰ LP স্কুল ৰাইট ক্লিক কৰি দিয়াৰ পিছত তাৰ নেক্সট আহিব মাদাৰ ৰোল / সাপ্লিমেণ্ট এই দুটাৰ আকৌ কি মাদাৰ ৰোল হৈছে সকলোখিনি নাম বা সকলোখিনি ভোটাৰ এটা সম্পূৰ্ণ লিষ্টত সম্পূৰ্ণ লিষ্ট আৰু সাপ্লিমেণ্ট হৈছে যিখিনি নাম শুধৰণি কৰা হৈছিল এই বছৰ আৰু নতুনকৈ নাম অন্তৰ্ভুক্ত কৰা হৈছিল সেইখিনি সাপ্লিমেণ্টত পাই যাব তো মই প্ৰথমতে মাদাৰ ৰোলটো লৈ ল'ম তাৰপিছত সাপ্লিমেণ্টটো দেখাই দিম মাদাৰ ৰোলটো থাকি গ'ল তাৰপিছত তলৰ ঘৰটোত আছে দুটা সংখ্যা দিয়া আছে সংখ্যা দুটাৰ যোগফল এইটো বক্সত লিখিব লাগিব 42 আৰু 46 আৰু ভিউ ৰোল কৰি দিব ডাউনলোড তাৰপিছত এবাৰ সাপ্লিমেণ্ট
এইটো ডাউনলোড হৈ থাকক, মাদাৰ ৰোলটো ডাউনলোড হৈ থাকক। এইবাৰ ছাপ্লিমেণ্ট ইয়াতে বাকীখিনি একে থাকিব, খালি মাদাৰ ৰোলটোত ক্লিক কৰিব, কৰি ছাপ্লিমেণ্টটো দি দিব। দিয়াৰ লগে লগে ইয়াৰ সংখ্যা দুটা সলনি হ'ব। চল্লিছ আৰু 46 হ'ব আৰু ভিউ ৰোলটো কৰি দিব ডাউনলোড। আৰু এইবাৰ ওপৰত থকা তিনিটা বিন্দুত ক্লিক কৰি দিয়াৰ পিছত ডাউনলোডত যাব। যোৱাৰ পিছত এই দুটা আপুনি প্ৰথমতে মাদাৰ ৰোলটো মাদাৰ ৰোলটোত মাৰি দিয়াৰ লগে লগে পৰ্টেল লিষ্টখন খোল খাব আৰু নিজৰ নামটো ক'ত আছে চাই ল'ব পাৰিব। মোৰ হৈছে হাউচ নাম্বাৰ 38ত যাম। 20 38 এইটো মোৰ নাম। 38 191 এইটো হ'ল। তাৰপিছত আহিব ছাপ্লিমেণ্টত ক্লিক কৰিব। কৰাৰ পিছত মোৰ ভাইটিৰ নামটো এবাৰ শুধৰণি কৰিছিলোঁ আৰু হৈছে নে নাই চাওঁ। এইটো আৰু তেওঁ নতুন ভোটাৰ হয়, তাৰ কাৰণে ইয়াতে আহিছে। ৰাহুল আহমেদ চৰ্দাৰ, ময়ূৰ হক চৰ্দাৰ, 951 চিৰিয়েল নাম্বাৰ, হাউচ নাম্বাৰ 38। তেনেকৈ আপুনি আপোনাৰটো নিশ্চয় চাব পাৰিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত ক'বলৈ নাপাহৰিব। ধন্যবাদ।